তো হেল্ল' কি খবৰ আপোনালোকৰ? তো আজি হৈছে 16 ফেব্ৰুৱাৰী আৰু এইফালে আজি মানে সৰস্বতী পূজা। তো মৃগাংক দাক মানে মোৰ এটা ব্লগত আহিছিলে ন? তো এইটো ব্লগ আৰু মানে আমি কণ্টিনিউ ব্লগিং কৰিম। অলপমান ধামাকা হ'ব। বিহু টাউনখন যিমানবিলাক পূজা আছে চববিলাক পূজাত যাবৰ কাৰণে চেষ্টা কৰিম। গতিকে চাওঁ কিমান পূজা দেখা কৰিব পাৰোঁ। মৰ্ণিং গাইজ। তো আজি হৈছে সৰস্বতী পূজা 16 ফেব্ৰুৱাৰী। তো এতিয়া মই বৰ্তমান আছোঁ মোৰ হোম টাউন টিহু। তো আজি মানে মই গুৱাহাটীৰ পৰা আহিলোঁ। গুৱাহাটীত থাকিলে তাত আপোনালোকক দেখুৱালোঁ হয় মানে, কিন্তু এতিয়া মই মানে হোম টাউনত আহিছোঁ যিহেতু ইয়াতেও মানে হয় সৰস্বতী পূজা। কলেজ স্কুল বহুত আছে বিভিন্ন ধৰণৰ। তো আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিম। হেল্ল'। তো আজি আমি সৰস্বতী পূজাত অলপ মানে টিহুখন চাম, তো টিহু কলেজখনো চাম। তো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আৰু কি খবৰ? বঢ়িয়া, একদম বঢ়িয়া। বৰ্তমান মৃগাংক দা আৰু মই টিহু কলেজত সোমাই আহিলোঁ। তো এতিয়া পুষ্পাঞ্জলি দিলে, পুষ্পাঞ্জলি ল'লোঁ। মৃগাংক দাই নল'লে, মই ল'ম অলপ পিছত। অলপ পিছত ল'ব, মই ল'লোঁ। তো আমি ক'ত যাম? এতিয়া যাম আমি ল'ৰা স্কুলত যাম, ছোৱালী স্কুলত যাম, চবতে যাম যিমান আছে। তো আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিম। আৰু মৃগাংক দাৰ চেনেলতো ব্লগ আহিব। নিশ্চয় তো চাব। আৰু গোপ্ৰটো দিছে, এইটো চাই লওক পূৰা গোপ্ৰ। ইফালে মৃগাংক দাই পূৰা ব্লগ বনাই আছে গোপ্ৰৰে পূৰা। আজি পূৰা ধামাকা ব্লগ ধামাকা হ'ব, ধামাকা চব ঘূৰিম আজি যিমান আছে। আৰু যিমান মানে ব্লগাৰ আছে আমাৰ মানে চবে ভিডিঅ' বনাই আছে আজি। চবকে লগ পাইছোঁ, তো ভাল লাগিছে। আৰু এতিয়া আপোনালোকক মানে জাষ্ট ইণ্ট্ৰ'খিনিহে দিছোঁ আমি, আৰু আছে মানে, তো আপোনালোকে চাই থাকিব। আৰু বহুত কেইখন স্কুলত যাম, চাই থাকিব। আৰু বৰ্তমান আমি আহিছোঁ অধ্যয়ন কোচিং চেণ্টাৰৰ। আৰু এইফালে আমাৰ অনাৰ, এইফালে কংকন দা। তো এতিয়া আমি মানে অধ্যয়নৰ পৰা ওলালোঁ, আৰু এতিয়া আমি ক'ত যাম? এঞ্জেল একাডেমি যাম। এঞ্জেল একাডেমি। তো আপোনালোকক দেখুৱাই আছোঁ। প্ৰাইভেট স্কুল হয়। প্ৰাইভেট স্কুল হয়। প্ৰাইভেটত দেখাব লাগে দোকানখন। আৰু মৃগাংক দাই আজি পূৰা চালিয়া হৈ গৈছে। আমি এঞ্জেল একাডেমি টিহুৰ এইফালে আপোনালোকে চাই লওক এঞ্জেল একাডেমি। ইয়াতে আমি সোমাই যাম, সোমাই যায় কি হৈ আছে দেখুৱাই আছোঁ। আপোনালোকক এঞ্জেল একাডেমিৰ পৰা লৈ আহিলোঁ। এতিয়া আৰু এখনত আমি যাম, মানে SD কলেজ। তো তাত আমি গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকক SD কলেজখন দেখুৱালোঁ, আৰু মৃগাংক দাইও কৰিছে। তো এতিয়া আমি বেলেগ এখনত যাম। তো এইখন ইয়াতে অলপ মানুহ কম ন? কম আছে অলপ। তো SD কলেজ টিহুৰ অলপ মানে মানুহ কম আছে। তো এতিয়া আপোনালোকক আৰু মানে সেইফালে আছে বিবেকানন্দ ন? জাতীয় বিবেকানন্দ, সেইবিলাকক আপোনালোকক দেখুৱাইছোঁ। SD কলেজৰ পৰা ওলাই আহি এতিয়া আমি ক'ত যাম? আৰ্যভট্ট একাডেমি। আৰ্যভট্ট একাডেমি জুনিয়ৰ কলেজ আছে, প্ৰাইভেট কলেজ। আৰু ৰাস্তা আজি পূৰা ব্লক মানে বহুত ভিৰ আছে। আৰু পাছত গাড়ী চাড়ী আৰু খুন্দাই নিদিলে ৰক্ষা। তো চাই থাকিব, ভিতৰত দেখুৱাইছোঁ। এতিয়া আমি আৰ্যভট্ট একাডেমিত সোমাই আহিলোঁ ভিতৰত। তো এইফালে এইটো হৈছে মণ্ডপ। আপোনালোকক দেখুৱাইছোঁ, মণ্ডপটো ভালকৈ চাই লওক আপোনালোকে। আৰু এতিয়া আমি আৰ্যভট্ট একাডেমিৰ পৰা ওলাই আহিলোঁ। আৰু সৰস্বতী মা কি জয়। এতিয়া আৰু দুখনমান স্কুল আছে। তো এতিয়া আমি বিবেকানন্দ আছে, জাতীয় বিদ্যালয় আছে, আগত কেইখন চাম। আৰু বহুত স্কুল ৰৈ গ'ল, কিন্তু ৰৈ গ'ল। ছোৱালী স্কুল আছিলে, এনেকুৱা বহুত কেইখন
তথাপিও পূজা বুলি যাব পাৰি আৰু এতিয়া আমি গৈ আছোঁ মৃগাংকদাই পঢ়া স্কুলখনত তো জাতীয় বিদ্যালয় জাতীয় বিদ্যালয় তো আমি জাতীয় বিদ্যালয়ত আপোনালোকক লগ পাই আছোঁ বলক আমি এতিয়া জাতীয় বিদ্যালয়ৰ পৰা ওলাই আহিলোঁ আৰু মৃগাংকদাই মানে প্ৰিন্সিপাল ছাৰৰ লগত তাৰে মানে প্ৰিন্সিপালৰ লগত মানে কথা পাতিলে যিহেতু মানে আগৰ আছিল তো এতিয়া আমি বিবেকানন্দত যাম বিবেকানন্দ দিওঁ তো চাই থাকিব তো বৰ্তমান আমি এতিয়া আহি পালোঁ বিবেকানন্দ তো বিবেকানন্দ বিদ্যালয় তো আগতে ভিতৰত মানে পূজাটো অলৰেডি খতমেই হ'ল ভিতৰত যে চাই থাকিব বৰ্তমান মৃগাংকদাৰ মানে ছেকেণ্ড ভাইটি তো ছেকেণ্ড স্কুল ন এইখন হৈছে মৃগাংকদাৰ ফাৰ্ষ্ট স্কুল ন এইখন মোৰ ফাৰ্ষ্ট স্কুল আৰু ছেকেণ্ড স্কুল হৈছে জাতীয় বিদ্যালয় এইখন ফাৰ্ষ্ট পঢ়িছিলোঁ ক্লাছ 4লৈকে তাৰপিছত জাতীয় বিদ্যালয় এতিয়া আমি বিবেকানন্দৰ পৰা ওলাই যাওঁ মৃগাংকদা বিবেকৰ পৰা ওলাই যাওঁ তো বৰ্তমান আৰু মানে ব্লগটো শেষে হ'ব তো এইফালে গৌতম দাক লগ পালোঁ তো হেল্ল' কি খবৰ বঢ়িয়া আৰু গাইজ আমাৰ টিহু কলেজৰ সৰস্বতী পূজা এয়া ভাইটি তো গাইজ টিহু কলেজত আমি ভাত তাত খালোঁ গোটেইবিলাকে ভাইটি এয়া মৃগাংক গোটেইবিলাক আছে গোটেইবিলাক ভাত তাত খাই ওলাই আহিলোঁ আৰু একচুৱেলি টাইমো হ'ল 4টাই বাজিলে সৰস্বতী পূজা শেষে হ'ল আমি ইয়াতে খালোঁ ঘূৰিলোঁ এনজয় কৰিলোঁ আৰু লাষ্ট আমি টিহু কলেজত মানে এণ্ডিংটো কৰিলোঁ পূজা ইয়াতে খালোঁ আমি খানাটো ইয়াতে খাই দিলোঁ তো গোটেই টাউনখন ঘূৰিলোঁ বহুত জেগা দেখিলোঁ আপোনালোকক বহুত জেগা দেখালোঁ সকলোৰে পূজাবিলাক দেখালোঁ কোনখন পূজা আপোনালোকৰ ভাল লাগিল আপোনালোকে কমেণ্ট কৰি জনাব ময়ো কমেণ্টবিলাক কৰিম তাতে কেনেকুৱা আৰু মৃগাংকদাৰ চেনেল ট্ৰেভেল মৃগাংক মোৰ চেনেলটো চাব ট্ৰেভেল মৃগাংক ইয়াৰ ডেছক্ৰিপশ্যন মোৰ ডেছক্ৰিপশ্যনত থাকি যাব চাই থাকিব আৰু আমাৰ ব্লগ এনেকুৱাকৈ পাই থাকিব এনজয় থেংকছ আৰু এইফালে এইটো হৈছে টিহু কলেজৰ পৰিৱেশ এনেকুৱা এইখন